বিজেপি চৰকাৰ অহা লগে লগে আৰম্ভ হৈ গ'ল এতিয়া একশ্যন। এয়া দৃশ্যাংশলৈ মন কৰক, মাজ নিশাৰে পৰা টিএমচিৰ কাৰ্যালয় এনেদৰে বুলডোজাৰ লগাই ভাঙি পেলোৱা হৈছে। বিজেপি চৰকাৰ অহাৰ পাছতে এতিয়া বুলডোজাৰৰ একশ্যন দেখিবলৈ পোৱা গৈছে পশ্চিমবংগত। পশ্চিমবংগৰ যি নিউ মাৰ্কেট, সেই নিউ মাৰ্কেটত আছিল টিএমচিৰ কাৰ্যালয় আৰু এই টিএমচিৰ কাৰ্যালয়তে নিশা শ লোকৰ উপস্থিতিত বুলডোজাৰ লগাই কেইবাখনো বুলডোজাৰ লগাই ভাঙি পেলোৱা হয় এই টিএমচিৰ কাৰ্যালয়। লগতে এই ভূমিত অবৈধভাৱে দখল কৰি যিসমূহ অট্টালিকা নিৰ্মাণ কৰা হৈছিল, সেই অট্টালিকাসমূহো এনেদৰে বুলডোজাৰ লগাই ভাঙি পেলোৱা পৰিলক্ষিত হৈছে। পশ্চিমবংগত এতিয়া দেখিবলৈ পোৱা গৈছে বিজেপি চৰকাৰ অহাৰ লগে লগে পশ্চিমবংগত এই বৃহৎ একশ্যন দেখিবলৈ পোৱা গৈছে। উচ্ছেদ কৰিছে, এফালৰ পৰা ভাঙি পেলোৱা হৈছে বিল্ডিং, লগতে যি টিএমচিৰ কাৰ্যালয়, সেই কাৰ্যালয় এতিয়া ভাঙি পেলোৱা হৈছে। এই মুহূৰ্তৰ এক ডাঙৰ খবৰ নেশ্যনেলি দৰ্শকসকলৰ বাবে, যেটো মঙ্গলবাৰে নিশা পশ্চিমবংগৰ ৰাজধানী যি কলকাতাৰ বিখ্যাত হক মাৰ্কেট, যাক নিউ মাৰ্কেট বুলি কোৱা হয়, তাৰ সমীপতে এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় মাজনিশা আৰু অভিযোগ উত্থাপন কৰে এটা দল উপস্থিত হৈ, লগতে কেইবাখনো বুলডোজাৰ আনি টিএমচিৰ যি নিউ মাৰ্কেটত অৱস্থিত ইউনিয়নৰ যি কাৰ্যালয় আছিল, সেই কাৰ্যালয় সম্পূৰ্ণৰূপে ভাঙি পেলোৱা হয়। টিএমচিৰ নেতাসকলে উল্লেখ কৰিছে যে বিজেপিৰ বিজয় শোভাযাত্ৰাৰ সময়তে আৰক্ষীৰ অনুমতি সাপেক্ষে এই ঘটনা সংঘটিত হয়। আৰক্ষীৰ অনুমতি, বিনা অনুমতিত এই ঘটনা সংঘটিত কৰে বুলি এতিয়া উল্লেখ কৰিছে টিএমচিৰ নেতাসকলে। যেটো স্থানীয় বাসিন্দা আৰু দোকানীসকলে, যিসমূহ দোকান আছে তাৰ দোকানীসকলে টিএমচিৰ এই দাবী খণ্ডন কৰি আৰু অবৈধভাৱে বেদখল কৰি থকা বুলি এতিয়া উল্লেখ কৰা পৰিলক্ষিত হৈছে। এক ডাঙৰ খবৰ, যিহেতু বিজেপি চৰকাৰ অহাৰ পাছতে এতিয়া পশ্চিমবংগত দেখিবলৈ পোৱা গৈছে বুলডোজাৰৰ একশ্যন। মাজ নিশাৰ পৰা পশ্চিমবংগত আৰম্ভ হৈ গৈছে বুলডোজাৰ একশ্যন। পশ্চিমবংগৰ যি প্ৰসিদ্ধ নিউ মাৰ্কেট, সেই নিউ মাৰ্কেটত টিএমচিৰ যি কাৰ্যালয় আছিল, সেই কাৰ্যালয় ভাঙি পেলোৱা হৈছে এতিয়া বুলডোজাৰ লগাই। মাজনিশা পশ্চিমবংগৰ এই নিউ মাৰ্কেটত উপস্থিত হৈ শ লোক উপস্থিত হৈ এনেদৰে বুলডোজাৰ লগাই এতিয়া ভাঙি পেলোৱা হৈছে এফালৰ পৰা এইসমূহ অট্টালিকা, লগতে টিএমচিৰ এই কাৰ্যালয়।